বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিচিয়ান চেনেললৈ। আজি আমি আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ' আপোনালোকে চালে বহুত ভাল হ'ব। বিশেষকৈ স্কুলত পঢ়ি থকা 8, 9, 10 ল'ৰা ছোৱালীবিলাকৰ সুবিধা হ'ব। যিবিলাক আমাৰ স্কুলত প্ৰজেক্ট দিয়া যায়, সেই প্ৰজেক্টৰ বাবে আমি প্ৰজেক্ট কেনেকৈ বনাম তাক আমি সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিম। আৰু আকৌ আপোনালোকে নমতাকৈ প্ৰজেক্টটো আপোনালোকে নিজে নিজৰ ল'ৰা ছোৱালী বনাই ল'ব পাৰিব। চাই থাকিব, সকলোকে স্কিপ নকৰিব। হওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই ভিডিঅ'টোৰ বাবে আমাক লাগিব প্ৰথমে প্ৰজেক্টৰ বাবে এখন ক্লিপবৰ্ড, কাঠৰ বাকলি বুলি কওঁ, আপোনালোকে কি কয় ক্লিপবৰ্ড কাঠৰ বাকলি হ'ব পাৰে, সেইটো আমি ল'লোঁ। তাৰপিছত লাগিব এইখিনি বস্তু চাওক, 3টা হোল্ডাৰ লাগিব, দেখিছে 3টা হোল্ডাৰ। তাৰপিছত লাগিব আমাৰ এইখিনি যোগাৰ, এখন হেকচো, এনেকুৱা হেকচো নহ'লে কথা নাই, সাধাৰণ হেকচো হ'লেও হ'ব। তাৰপিছত আমাক লাগিব প্লাছ, এখন কাটাৰ, দেখিছে এইটো কাঠ পেঞ্চিল, আৰু এইখন 10 টকীয়া কাটাৰ। টেষ্টকাৰ্ডটো লাগিব, প্লাছ লাগিব ইয়াৰ কাৰণে আৰু চুইচ লাগিব, প্লাছ এটা লাগিব ফিউজটো বহিব ইয়াত লেখা থাকে ফিউজটো কিয় ব্যৱহাৰ কৰোঁ যাতে কাৰণত শ্বৰ্ট হ'লেও ইয়াতে এটা ফিউজ থাকে। ইয়াতে দেখিছে, ইয়াতে আমি ফিউজ এটা মাৰিম, শ্বৰ্ট হ'লে ফাৰ্ষ্ট চিঙি যাব, এইটো বহিব এনেকৈ। আপোনালোকে এইখন চাব পাৰে। অলপ লাগিব তাৰ ফ্লেক্সিবল ৱায়াৰ, দেখিছে এটা লাগিব 2 পিন, আৰু লাগিব টেপ। এইখিনি বস্তু ভালদৰে চাই লওক, সামগ্ৰী লাগে ইয়াতে। এইখিনি বস্তু হ'লে আপুনি এই প্ৰজেক্টৰ কামটো ঘৰতে কৰি দিব পাৰিব। এইখিনি বস্তু সাধাৰণতে ঘৰত থাকে, গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকে যিটো স্কুলৰ ইলেক্ট্ৰিকেল প্ৰজেক্টটো আছে সেইটো ঘৰতে ধুনীয়াকৈ বনাই ল'ব পাৰিব। মই ভালদৰে দেখুৱাই যাম, সেইটো সকলোৱে চাই থাকিব, মাজতে স্কিপ নকৰিব। এনেকৈ দেই বা এনেকৈ দেই একে উঠা। সেইকাৰণে এই 3টা যিটো লাইট থাকিব, এই 3টা লাইট 3টা চুইচৰ পৰা কণ্ট্ৰল কৰিম। এটা লাইট এইটো চুইচৰ পৰা কণ্ট্ৰল কৰোঁ, এইটো লাইট চুইচৰ পৰা কণ্ট্ৰল কৰোঁ। ট'টেলি কানেকশ্যনবিলাক দেখুৱাই দিম বঢ়িয়াকৈ। ফাৰ্ষ্ট আমি বস্তু কাটি লওঁ, যাব ফিউজ। আপোনালোকে কি কৰিব, এইটো দেখিছে নহয়, ইয়াতে এটা দিয়া নিচিনাকৈ, ইয়াতে এনেদৰে পাৰি ল'ব ধুনীয়াকৈ, আৰু গেপটো মেইনটেইন কৰি যাব, ঠিক আছে। গেপটো মেইনটেইন কৰিলে ইয়াত আমি চুইচটো কাটোতে কি কৰিম, এই যিটো ভিতৰৰ ইনাৰ চাইড আছে, ইনাৰ চাইড দেখিছে নহয়, ইনাৰ চাইড ইয়াতে দাগ নিদিব, ইয়াতে দাগ দিলে ভিতৰত সোমাই যাব আৰু এইটো ইনাৰ চাইড ভিতৰত আছে, এইটো ফিটিং কৰাৰ কাৰণে আমি কি কৰিম, এই ভিতৰটো বাকীকেইটাও কাটি ল'লে হ'ল। আমি এনেদৰে দাগ দিম। ঘৰৰ পৰা এনেকৈ হয়, আৰু এইটো কটা অংশ আছিল, এইটো লগাই দিম, ভালদৰে ফিটিং হৈ যাব। তো গতিকে হৈ গ'ল আমাৰ বৰ্ডখন, চাব পাৰে। 3টা হোল্ডাৰৰ বাবে আমি কাটি দিলোঁ, চুইচ আৰু ফিউজৰ বাবে কাটি দিলোঁ। আমি হোল্ডাৰবিলাক কাটি লৈছিলোঁ এনেদৰে, এইটো প্ৰথমে আমি কাটি ল'ম। তাৰপিছত এনেদৰে দিলোঁ, বেক চাইডে এইটো আছে যে লগাই দিলোঁ যাতে ই ওলাই আহিব নোৱাৰে, দেখিছে গোটেই ফিটিং হৈ গ'ল। এনেদৰে গোটেইকেইটা কাটি ল'ব লাগিব। 3 নম্বৰ এতিয়া আমি কৰিম এনেদৰে, চুইচকেইটা দি ল'ম, মাৰ্কাৰ নাইবা কাটিছিলে তাত দি ল'ব, আপোনালোকে চাই ল'ব। মই মাৰ্কাৰ দি দিছিলোঁ,
langsung এতিয়া আমি এটা ফ্লেক্সিবল টায়াৰ লৈ হোল্ডাৰবিলাক কানেক্ট কৰিম আকৌ দুডাল টায়াৰ আহিব হোল্ডাৰত ৰঙা আৰু নীলা এনেদৰে ফিটিং কৰি ল'লে হ'ল দুডাল টায়াৰ তিনিটা হোল্ডাৰত তিনিডাল ফ্লেক্সিবল মানে ছডাল ফ্লেক্সিবল ৱায়াৰ হ'ব ৰঙা আৰু নীলা তিনিডাল আৰু দুডাল ৰঙা দুটা গোটেই হোৱাৰ পাছত ইয়াত ছডাল তাঁৰ আছে ৰঙা তাঁৰ আৰু তিনিডাল নীলা তাঁৰ এই নীলা তাঁৰ তিনিডাল একেলগ কৰি আমি বিতল কৰি নীলা তাঁৰ এইটো হোল্ডাৰ এই নীলা তাঁৰ মাজৰ হোল্ডাৰটো নীলা তাঁৰ আৰু সোঁফালৰ হোল্ডাৰটো নীলা তাঁৰ একেবাৰে ৰাখি বিতল কৰি ল'ম লাইটৰ নিশ্চয় যাব আৰু বাকী যিখিনি অংশৰ আছে ৰঙা তাঁৰ আছে এইবিলাক একেবাৰে ওপৰত দিব হোল্ডাৰৰ এই ওপৰত যাব মাজৰটো ওপৰত যাব আৰু বাওঁফালৰ চুইচৰ ওপৰত এনেদৰে কাটি লৈ আমি চুইচৰ ওপৰত কেঁচাৰে থৈ দিম এয়া প্ৰথমটো গ'ল এনেদৰে ফিটিং কৰি দিছোঁ টোটেলি আমাৰ বৰ্ডৰ মানে হোল্ডাৰৰ কানেকশ্যন আছিলে সেইবিলাক ওপৰত মাৰি আৰু এতিয়া দেখিছে আৰু যি একোডাল কৰি ৰৈছে সেইবিলাক আমি ওপৰত মাৰি ভালদৰে চাইড কৰি দিছোঁ আৰু আমি ফ্ল'ৰ আছে এইফালে আমি জাম্পাৰ দিওঁ আৰু জাম্পাৰটো আমি তেনেদৰে মাৰি কৰি দিম আৰু এডাল ফ্লেক্সিবল টায়াৰ ল'লে হ'ল এই ফ্লেক্সিবল যিকোনো ৰঙা আৰু নীলাৰ লগত নাই আৰু এনেদৰে কাটি আমি কৰি লৈ যাম আৰু যেতিয়া আমি আমাৰ মেইন ফ্লেক্সিবল টায়াৰ হ'ব মানে মেইন চাপ্লাই হ'ব টুবিনৰ লগত কানেকশ্যন হ'ব সেইটো এটা মোৰ নীলা হ'লেও কথা ৰঙা হ'লেও কথা কৰিছোঁ ফ্লেক্সিবল টায়াৰৰ এই টায়াৰডালে সেইটো ইনষ্টল কৰি দিম যি এটা অংশ থাকিব ৰঙা অংশ থাকিব মানে নিজৰ ফ্লেক্সিবল টায়াৰ সেইটো হৈ যাব ফিউজত দেখিছে ফিউজৰ ওপৰত লগাই দি কানেকশ্যন কৰি দিম কানেকশ্যনটো আৰু এবাৰ আপোনালোকক এইটো হ'ল আমাৰ ফ্লেক্সিবল ৱায়াৰ আগৰ পৰা আহিছে এই ফিউজৰ পৰা তললৈকে কানেকশ্যন কৰি তললৈকে যাব এনেদৰে চুইচটো অন কৰাৰ লগে কাৰেণ্টটো যায় আৰু সোমাইকৈ চাৰ্কিট এটা ক্লিয়াৰ হ'ব আৰু ক্লিয়াৰ হোৱাৰ লগে লগে আপোনাৰ চুইচটো অন কৰিলে লাইটটো জ্বলি যাব দেখিছে এই নেট্ৰেলটো আমি দিলোঁ মেইন নেট্ৰেলত মাৰি দিলে আমি ইয়াত টেপ মাৰি দিলোঁ ভালদৰে দেখা যাব এনেদৰে আমি ছাপৰ্টখনত টেপ লগাইছোঁ যাতে ৱায়াৰবিলাক ওলাই নাহে এনেদৰে আমি দিছোঁ এইটো চাই থাকিব ইয়াতে নতুন লগা মাছবিলাক ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা আৰু মোবাইল দিব পাৰে আৰু ভিডিঅ'টো চাই থাকিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এই ভিডিঅ'টো চাই ল'ৰা ছোৱালীয়ে মোৰ প্ৰজেক্ট প্ৰেক্টিকেল প্ৰজেক্ট এইটো কমপ্লিট কৰি ল'ব পাৰিব মোৰ এটা নিশ্চয় হয় এইটো চাই থকাৰ বাবে ধন্যবাদ তো গতিকে আমাৰ হৈ গ'ল কানেকশ্যনটো এতিয়া আমি টেষ্ট কৰিবলৈ ওলাইছোঁ এতিয়াও আমাৰ হয়তো চেকিং হ'ব কাৰণ আমাৰ এইটো হ'ল বস্তু দেখাতে এনেদৰে আমি লগাই দিম ভিডিঅ'টো এটা সৰু কাম ইয়াত দেখিছে এটা কাঠ আছে এই কাঠটা দাম দিয়ে আৰু ফিউজৰ বাবে একেবাৰে পাতল তাঁৰ দিব পাম মোটা তাঁৰ নিদিব ইমান পাৰে সিমান পাতল তাঁৰ দিব কিয়নো যদিহে শ্বৰ্ট হয় এই পাতল তাঁৰটোৱে পাতল তাঁৰডাল যদি মোটা কৰি দিয়ে তেতিয়াহ'লে শ্বৰ্ট হোৱাৰ পাছতো তাঁৰডাল খুব সময় লাগিব হয়তো আপোনাৰ লাইট হওক বা এপ্লায়েন্স কৰিব কিন্তু ৱায়াৰডাল আমি একেবাৰে পাতল এডাল বা দুডাল যিবিলাক ৱায়াৰ আছে ৱায়াৰ সৰু গুণা আছে দিয়া গৈছে অৱশিষ্ট আছে কাটি কৰিব তো এতিয়া ফিউজটো আগৰ লগত লগাইছোঁ টোটেলি আমাৰ কানেকশ্যনটো দুটা হোল্ডাৰ আছে এতিয়া আমি চেক কৰি চাম যে আমাৰ এই বৰ্ডখন কামৰ বাবে হাত চাই যাম চুইচ দিলোঁ এতিয়া যাব চুইচ যাম 1 নম্বৰ চুইচ দিয়া গৈছে প্ৰথম লাইটটো অন কৰিলোঁ চুইচ অন কৰিলোঁ লাইটটো অফ হ'ল 2 নম্বৰটো দিছোঁ হৈ গ'ল একেবাৰে